फाइनली हम लोग पूजा मंडप बिसाई के एकदम पाए गया है रे। अभी हम लोग एकदम ये पूजा मंडप के सामने है रे। ओए बस ये दिया ढांचा कर दिया निधि के साथ। जय दुर्गा बाबा के, माँ के जय दुर्गा माँ के, जय जय दस यो खाले বা ভাল ভাল Hello my guys, so guys আজি আমাৰ দ্বিতীয় পূজা। তো দ্বিতীয় পূজা বুলি আমি সকলোৱে মিলি মানে আমি টাউনৰ ফালে এপাক ওলাই আহিলোঁ। লগতে আমি এনজয় কৰিম কুঁহিয়াৰ ৰস, স্লো মোশন দেখাব চেষ্টা কৰিম কুঁহিয়াৰ ৰসৰ। মাছ খুলি লোৱা এই আমাৰ পংকজ কৰ্মকাৰ, ই খোৱাৰ এক্সপাৰ্ট, পপকৰ্ণ খাইছে। আৰু আমাৰ বোলে ফণীন্দ্ৰ। ভিডিঅ'টো চাই থাকক, মজা হ'ব দেই, মজা। খালে বা ভাল ভাল মাৰিছে দেই। পূজা বুলি আমি গোটেইকেইটা ঘূৰি আছোঁ আৰু এইয়া গোটেইকেইটা আমাৰ পাৰ্টনাৰ খাই বৈ কুঁহিয়াৰ ৰস আৰু পালোহি আকৌ বাৰ গণেশ ঘাট। জানেই নহয় তেজপুৰ মানে গণেশ ঘাট সদায় আহিয়ে থকা হৈছে, ব্লগটো সদায় বনাই থাকোঁ গণেশ ঘাটৰ। এইবাৰ অলপ আনকমন ষ্টাইলে বনাব চেষ্টা কৰিম পূজা বুলি ভাবিলোঁ কি এপাক ওলাই আহোঁ, মনটো কি কৰে। পূজা ইমান হুলস্থুল পৰিৱেশত মাজত থাকিবলৈ মন নাই, সেইকাৰণে আমি শান্তি পৰিৱেশৰ মাজলৈ ওলাই আহিছোঁ। চ' এইখিনিয়ে প্ৰাৰ্থনা কৰি আপোনালোকক আশীৰ্বাদ দিছোঁ আৰু ৰাম ইমানেই আৰু। এইফালে ক'লে বেয়া মানুহ কৰিছে, এইটো বিট দিব লাগিব। একো নাই চলে আৰু কি ক'ম আৰু এই ক'ব নাজানো, একো নাই এই আমি এটা চেলেঞ্জ কৰিম হা। চেলেঞ্জটো মানে এইটো হ'ল ৰাস্তাৰ মাজত পোচাপ মাৰিব লাগিব, কোনে কিমান মাৰিব পাৰে, বাছ বাদে মোৰ বাদে। ফণীন্দ্ৰ নাই দেখোন আমাৰ মাজত। আমি সকলোৱে আহিলোঁ ব্ৰহ্মপুত্ৰ কিনাৰ, ৰসতে বগা গৈছে ব্ৰহ্মপুত্ৰখন। ব্ৰহ্মপুত্ৰ কিনাৰত সাগৰৰ মজা ল'বলৈ। এতিয়া ই সাগৰৰ কিনাৰত সাঁতুৰি দেখা দিব, একদম পুৰা চেলেঞ্জ দিছোঁ। সি যদি আমাৰ ব্ৰহ্মপুত্ৰখন সাঁতুৰি পাৰ হ'ব পাৰে 500 টকা। সাগৰ শেষ কৰি দিম সাগৰ নহয় ব্ৰহ্মপুত্ৰ, 500 টকা দিম, সাঁতুৰি পাৰ হ'ব লাগিব। আৰু তুমি চেলেঞ্জ কৰিবানে? মই নোৱাৰোঁ। 500 টকা পাৰিব তেতিয়াহ'লে 500 টকা পাছত পাই আছোঁ, সাঁতুৰি দেখাই লওঁ, তাৰপিছত দি আছোঁ। তাৰপিছত এতিয়া আৰু অলপ সময় পাছতে আৰু আমি ক'লৈ যাম প্লেনিং এনি ডেষ্টিনেশ্যন ফৰ আছ? ঠিক আছে, অগ্নিগড় উঠি নাযাওঁ। এইফালে পূজা মণ্ডপত যদি সোমাই যাব পাৰোঁ, পূজা মণ্ডপৰ মণ্ডপত চাই যাম। সেইফালেদি যাম, অগ্নিগড় ফালেদি হৈ যাম বাৰু, দেখাই যাম। চ' চাই থাকক গাইজ আৰু এনজয় কৰি থাকিব গাইজ। যিহেতুকে এতিয়া আমাৰ এটা চেলেঞ্জ আছিলে, যিটো পুচাপ চেলেঞ্জ। চ' আমাৰ বন্ধুসকলে কৰিম বুলি ক'লে, তো চাওঁ কোনে কেইটা পোচাপ মাৰিব পাৰে। আমাৰ ৰাস্তাৰ মাজত চাম কিমান তাই কেইটা মাৰিব পাৰে। এইফালে জোচত আছে আমাৰ পংকজ কৰ্মকাৰ, তো আমি দেখাই আছোঁ, চাই থাকক। एक दो तीन चार पाँच छः सात आठ नौ 10 আৰু মাৰ 12 13 14 অঁ গুড, মাৰি থাক 17 18 19 হৈ যাব। ফাইনেলি আমাৰ পংকজ কৰ্মকাৰ উইনাৰ। ত' মাৰি তাৰ বাইচেপ ট্ৰাইচেপ আৰু পিঠিচেপ চব বনি গ'ল। চ' মানে কি হ'ল, চেলেঞ্জটোত আপোনাৰ জিকি গ'ল আমাৰ পংকজ কৰ্মকাৰ। আমি চব হাৰিলোঁ। তো আমি বিশেষকৈ মানে আমি মৰা নাই, তো আমি হাৰিলোঁ বুলি ক'ব নোৱাৰি, মাৰিলে হয় হাৰি গ'লোঁ হয়। যিয়ে নহয় চিনা উলিয়াই দিছে একেবাৰতে 26টা মাৰি। চ' এইটো আছিলে চেলেঞ্জ, আৰু আমি পূজা মণ্ডপ যদি পাওঁ দেখাবলৈ চেষ্টা কৰিম ব'লক।
আহি পূজা মণ্ডপ নাপালোঁ, পাই গ'লোঁ আমি কিহৰ মণ্ডপ পংকজ কৈ দিয়া খোৱা মণ্ডপ পাই গ'লোঁ মানে আহি গ'ল আমাৰ কাৰণে স্পেচিয়েল एकदम ब्रेड पकौड़ा। उसके बाद आही আছে चाउमीन। तो पहले हम ब्रेड पकौड़ा सबको बिलाई देगा, ले लो नहीं लो बेलगे खाई देगा। ढोरा पकड़ो इसको बिलाई दियो। तो मैंने खाई बोई के और ये ब्रेड पकौड़ा खा के और एकदम पूजा एंजॉय करके घर में जाएगा आराम से। ठीक है आराम से यार। और अभी आ गया है चाउमीन। हा दिखा दो सब लोग दिखा दो, खाई के दिखाओ। मेरा वाला भाई तेरा वाला ये मेरा वाला पूरा खाई के और एकदम घर में जाएगा। अरे मजा मजा। सो गाइस आमी ঘূৰি আহি আছোঁ, কিন্তু আমি ঘূৰি পূজা মণ্ডপে পোৱা নাই। কিন্তু পূৰা মাৰ্কেট ভিৰ, একদম পূৰা আমাৰ তেজপুৰ মাৰ্কেট পূৰা ভিৰ। ঘূৰি গৈ আছোঁ, পূজা মণ্ডপ বিচাৰি আছোঁ, নাই পোৱা। চ' যদি পূজা মণ্ডপ ওচৰে পাজৰে পাওঁ দেখাবলৈ চেষ্টা কৰিম, যদি নাপাওঁ আৰু ইয়াতে বিদায় আৰু হে। যদি পাওঁ দেখাম। আমাৰ এইফালে ফোনত বিজি হৈ আছে আৰু एज ए पॉसिबल আমি দেখাবলৈ कोशिश करीम ना। কি बोलते हैं? बिल्कुल हाँ यही तो फाइनली हम लोग पूजा मंडप बिसाई के एकदम पाए गया है रे। अभी जाएगा एकदम पूजा मंडप दिखाने की कोशिश करेगा। ये देखो ना कितना मजा लगा है। राम राम राम। अभी एकदम अमित मैं और खनिन्द्र और ये हमारा कमकार जी पूरा एंजॉय करेगा, पूरा मंदिर में एकदम जाके दिखाने की कोशिश करेगा दे। चलो हम लोग एकदम पूजा मंडप के सामने है रे। ओए बस ये दिया ढांचा कर दिया जय दुर्गा बाबा की माँ की जय दुर्गा माँ की जय माखने की नहीं মানে আমাৰ ফাইনেলি দুৰ্গা পূজা চোৱা হৈ গ'ল। এখন মণ্ডপ বিচাৰি পালোঁ। এইবাৰ মানে ইমান ডেক'ৰেশ্যন আৰু ইমান মানে ধুমধামে আমাৰ তেজপুৰত পতা হোৱা নাই। আপোনালোকে নিশ্চয় জানিছে কিহৰ কাৰণে। তো তথাপিতো আমি দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ইমানখিনিলৈকে চালে আপোনালোকৰ মৰম লাইক আৰু মোৰ চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব দেই, পাহৰিবলৈ দিয়া আছে। তো আমি গৈ একদম ডাইৰেক্ট ঘৰ লগ পাম আৰু আজিলৈ ইমানে। বাই বাই। বাই বাই।